মোৰ বাছ এখন আছে সোণাৰী টু গুৱাহাটী আৰু গুৱাহাটী টু সোণাৰী আপ ডাউন কৰে। যোৱাকালি আমাৰ গাড়ীতে 7টা কাৰ্টুন আহিছিলে, তাত IFBTত উঠালে। IFBTত মানে গেটৰ চেকিং গেট পাৰ হৈ আহে গাড়ীবিলাক, যিখন গাড়ীয়ে তুলিছিলে। সেইকাৰণে আমি ইমান নাচাওঁ আৰু মাল আহিয়ে থাকে। আজিকালি ইমান বেছি মাল নাহেও, সৰু সুৰা কাৰ্টুন আহে। সেই মালকেইটা অহাৰ পিছত ৰাতিপুৱা আমাৰ থানা ফ্ৰণ্টতে মোৰ কিতাপৰ দোকান এখন আছে, তাতে নমাই দিলে। মই ঠিক 10টা বজাত মই দোকান খুলিছোঁ। দোকান খোলাৰ পিছতে এই যাৰ মাল আছিলে তাই আহি মোক ভাড়াটো দি লৈ গুচি গ'ল। কোন আছিলে মানুহগৰাকী? মানুহগৰাকী আছিলে নাগালেণ্ডৰ, তাইৰ নাম ভেৰী মিজু। নাগালেণ্ডতে থাকে? তাই নাগালেণ্ডত থাকে। তাইৰ দোকান আছে, কিতাপ চিতাপ হেৰি আনে, কচমেটিক গুডছ বা এনেকুৱা কিবা কিবি দোকানৰ বস্তুবোৰ আনে আৰু কচমেটিক গুডছ। সেইকেইটাও আমি সেইবোৰ বস্তু বুলি ভাবি লৈ আনিছোঁ আৰু বিশেষকৈ IFBTত চেকিং গেটৰ পাৰ হৈ যেতিয়া মালটো আহে তেতিয়া আমি নিৰ্ভয়ে তাত উঠাওঁ মালটো। আৰু আজিকালি বৰ বেছি মাল নাহে। ৰাস্তাত কি হ'লগৈ? ৰাস্তাততো একো হোৱা নাই, লৈ যাওঁতে। তাৰপিছত সেই মালটো যেতিয়া আমাৰ দোকানৰ বাৰাণ্ডাৰ পৰা 11টামান বজাত যেতিয়া মানুহগৰাকী লৈ গ'ল, লৈ যোৱাৰ পিছত নামতোলা চেক গেটত মালটো চেক কৰিছিলে। চেক কৰোঁতে তাত কিবা এক্সপ্ল'চিভ নে কি পাইছে বুলি কৈছে। মানুহগৰাকীক ধৰি লৈ আহিছে? সেই মানুহগৰাকীক ধৰি আনিছে। অট'ত লৈ গৈছিলে? অট'ত লৈ গৈছিলে। অট'খনো ধৰিছে? অট'খনো ধৰিছে। প্ৰায় তাই অট'তে লৈ যায়। প্ৰায় আনি থাকে নেকি বস্তু? কিবা কিবি বস্তু আনে, দোকানৰ বস্তু আনে। এবাৰ হেৰি দেখিছিলোঁ, 2-3দিনমান থাকি গ'ল, কাৰ্টুন দুটামান আমাৰ ইয়াতে আনিছিলে। এইটো চাবোন আৰু কচমেটিক গুডছ এনেকুৱা কিবা কিবি আছিলে।